আজি আপোনালোকক মই গা বেয়া লাগি থাকিলে মানে অলপ জ্বৰ হৈ থাকিলে আপুনি সোনকালে ভাল পাব বোলে আৰু মুখৰ ৰুচি আহিবলৈ খোৱা এবিধ চাটনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া শুকান মাছ মই পানীত ভিজাই ৰাখিছোঁ, ধুই পেলাই আকৌ ধুম। আৰু ইয়াতে শুকান জলকীয়া 15টামান ৰাখিছোঁ। আপোনালোকে জ্বলাটো আন্দাজমতে দি ল'ব। আদা, পিঁয়াজ এটা, মান ধনিয়া, নেমু আৰু নহৰু। মই নিমখ আৰু তেলটো মোৰ জোখত দিম, আপোনালোকে সেইটো জোখত দি ল'ব। মই গেছটো অন কৰি লৈছোঁ। অন কৰি লৈ মই এখন টাৱা এখন পাতিত লৈছোঁ। গৰম হৈ গৈছে। এতিয়া মই ইয়াত ভিজাই ৰখা মাছখিনি ধুনীয়াকৈ ধুই পানীটো নিয়াই এতিয়া মই টাৱাখনৰ ওপৰত দি দিছোঁ। আৰু যিখিনি জলকীয়া মই থৈছিলোঁ এইখিনিৰ লগতে মই দি দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে, কিন্তু শুকান জলকীয়া দিলে টেষ্টটো অলপ ভাল হয় কাৰণে মই শুকান জলকীয়া দিছোঁ। যিসকলে শুকান জলকীয়া নাখায় সেইসকলে আপোনালোকে কেঁচা জলকীয়া দি ল'ব। এতিয়া ধুনীয়াকৈ এইখিনি মই খৰখৰীয়াকৈ ভাজি ল'ম। মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু লগতে জলকীয়াখিনিও। এতিয়া এইখিনি মই গোটেইখিনি মিক্স কৰি আদা, নহৰু, ধনিয়া পাত, নেমু, পিঁয়াজ, তেল অকণমান আৰু নিমখ অকণমান আন্দাজমতে দি এইখিনি মই প্ৰেছ কৰি আপোনালোকক চাটনিটো কেনে হ'ল দেখাই আছোঁ। চাটনি ৰেডি হৈ গ'ল। খাবলৈ ভালেই হ'ব। মই এতিয়ালৈকে খোৱা নাই, নিশ্চয় খাবলৈতো ভালেই। মই বেয়া হ'ব বুলি নকওঁ বাৰু, আগে পিছে মই বনাই খাইছোঁ। আপোনালোকে এবাৰ এনেকৈ বনাই খাব। মই অকণমান টেষ্ট কৰিয়ে দিওঁ ৰ'ব, তেতিয়া আপোনালোকে টেষ্টটো বিৰাট টেষ্টি হৈছে। খাই চাব। খোৱাৰ লগতে আপোনালোকৰ শৰীৰৰ কাৰণেও যিখিনি বেমাৰ মানে ক'লেও জ্বৰ হৈ থাকিলে ভাল বুলি, তো বেমাৰখিনিৰ পৰাও আৰাম পাব আৰু লগতে মুখত ৰুচি নোহোৱা সমস্যাখিনিৰ পৰা আপোনালোকে দূৰ হ'ব পাৰিব। আৰু ইমানেই আছিলে মোৰ চাটনি ভিডিঅ'।